বৰ্তমান এতিয়া যাবলৈ ওলাইছোঁ এতিয়া আমি বাইকত বহি আছোঁ তো আমি এতিয়া যাম বড়ো সাহিত্য সভালৈ আজি মই 2 নম্বৰ পাৰ্ট যিটো ব্লগ বনাম তো এইটো আজি মই গোটেই বড়ো সাহিত্য সভাৰ গোটেই পৰিৱেশটো দেখুৱাম বৰ্তমান এতিয়া বড়ো সাহিত্য সভা চলি আছে তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ন তো ইয়াত আপোনালোকৰ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে তো আপোনালোকে ইয়াতে আহিলে পাৰ্কিং কৰিব পাৰিব কিমান হয় পাৰ্কিঙৰ 30 টকাকৈ লৈ আছে তো পাৰ্কিং কৰিব পাৰিব তো মই পাৰ্কিং কৰিলোঁ মোৰ বাইকখন তো ঠিক আছে হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান আমি এতিয়া মেইন গেটখন পালোহি এখন হৈছে মেইন গেট আৰু আমি ইয়াত ভিতৰত প্ৰৱেশ কৰি আছোঁ তো বড়ো সাহিত্য সভা মই ইয়াৰ আগত আপোনাক ফাৰ্ষ্ট পাৰ্ট ভিডিঅ'টো দেখুৱাইছিলে তো ফাৰ্ষ্ট পাৰ্টত আপোনালোকে দেখিবলৈ পাইছিলে তেতিয়া বৰ্তমান কাম চলি আছিল এতিয়া আজিটো ছেকেণ্ড পাৰ্ট হয় তো এইফালে ন তো আমাক ইয়াতে 3টা ৰাস্তা প্ৰৱেশ দ্বাৰ দিয়া হৈছে 3টা প্ৰৱেশ দ্বাৰৰ ভিতৰত আমি মাজৰটো প্ৰৱেশ দ্বাৰে প্ৰৱেশ কৰিছোঁ তো আপোনাৰ তাত যিটো অনুষ্ঠান পৰিৱেশন কৰি আছে তো সেই অনুষ্ঠানটো যিহেতু মানুহ বেছি হ'লে মানুহৰ ভিৰ বেছি হ'লে হয়তো কিছুমান মানুহে দেখিব নোৱাৰিব পাৰে তো তাৰ বাবে আপোনাৰ তাত দেখুৱাই দিয়া হৈছে তো পৰ্দাত দেখুওৱাৰ চিষ্টেম কৰি দিয়া হৈছে তো এইখিনি এইটো আমাৰ মেইন অনুষ্ঠানটো এইখিনি এইটো আপোনাৰ কালচাৰেল ৰেষ্ট হাউচ হয় ইয়াত দেখুৱাই দিছোঁ এইটো কালচাৰেল ৰেষ্ট হাউচ হয় তো আপোনালোকে ইয়াত যিবিলাক কালচাৰেল প্ৰগ্ৰেম কৰিছে বা যিসকলে কালচাৰেল প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছে তেওঁলোকে এইটো ৰেষ্ট হাউচ হিচাপে তেওঁলোকক দি দিয়া হৈছে তো গোটেইখিনি ইয়াতে সুবিধা ইয়াত তেওঁলোকে প্ৰদান কৰিছে ইয়াত আপোনাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে তো দাদা কমলা কিমানকৈ বিক্ৰী কৰি আছে
কমলা কিমানকৈ বিক্ৰী কৰি আছে 10 টকা পিচ নাম কি ভেলপুৰি আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ খাদ্য খাব পাৰিব ভেলপুৰি হওক পনীৰ ভেলপুৰি হওক বা মছলা দোচা কিবা কিবি বহুত আছে আপোনাৰ বহুত ভেৰাইটি সামগ্ৰী ইয়াত পাব খাব পাৰিব তো আপোনালোকে আহিব পাৰে ইয়াত অকল আপোনালোকে খৈৰাবাৰী এই বড়ো সাহিত্য সভালৈ আহক আৰু আপোনালোকে এইখন কি নাম আছিলে আপোনালোকৰ ফাষ্টফুড নাম এইখন আপোনালোকে আহিব পাৰিব খাব ইয়াৰ সোৱাদ লওক ভাতো পাব ভাত খাব পাৰিব আমি বৰ্তমান এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ তো আপোনালোকৰ কি খাদ্য ইয়াত হয় এখন নতুন ইয়াৰ ৰেষ্টুৰেণ্ট এখন আপোনালোকৰ নাম আছে নেকি বাৰু ৰেষ্টুৰেণ্টখনৰ অঁ যে নহওক আনাৰী হোটেল তো আনাৰী হোটেলত আহক আৰু আপোনালোকে ইয়াৰ খাদ্য খাওক আহক ধুনীয়া ফেচিলিটি আছে পুৰি থকা হৈছে তো গাহৰি পুৰা আপোনালোকে খাব পাৰিব ইয়াৰ টেষ্ট বহুত মজা হয় আপোনালোকে চবে জানে তো ইয়াতে আছে কিমানকৈ হয় ষ্টিকত 100 টকা তো আপোনালোকে গম পালে ইয়াতে এটা ষ্টিকত 100 টকা বিক্ৰী কৰি দিয়ে চব একে ন 100 টকা চব 100 টকা বঢ়িয়া ন কাম নাই অনুষ্ঠানটো কেনে লাগিছে অনুষ্ঠান বঢ়িয়া একদম মুজাং দাদাজনে কৈছে ল'ৰাসকলৰ কিছুমান দোকান দেখিবলৈ পোৱা গৈছে ইয়াত টুপি আছে বিক্ৰী বাৰ্তা কেনেকুৱা চলিছে ভাল নহয় তো চাওক ইয়াতে বিভিন্ন ধৰণৰ টুপি আছে লাইভ মানে এইটো ইউটিউব বিভিন্ন ধৰণৰ ভেৰাইটিজ টুপি দেখিবলৈ পোৱা গৈছে ঘড়ী আছে ঘড়ী চাব পাৰে চশমা আছে অনুষ্ঠান কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা চলিছে ভালে চলি আছে বোলে বিক্ৰী বাৰ্তা কি আছে আপোনাৰ দাদা বিক্ৰী বাৰ্তা কেনেকুৱা মোটামুটি ভাল লাগিছেনে অনুষ্ঠানটো হয় বাইদেউ কেনেকুৱা লাগিছে অনুষ্ঠানটো কেনেকুৱা লাগিছে হয় বিক্ৰী বাৰ্তা ভাল হৈছেনে ঠিকে আছে দিয়ক অঁ দাদা কিমানকৈ এইবিলাক দাম কিমান जो भी है कितना का है ये कितने का 70 हाँ ये वाला 50 है ये वाला 70 हाँ छोटा वाला 50 लाल वाला हाँ ठीक है आप लोग यहाँ पर आइए আপোনালোকৰ শিশুসকলক ইয়াতে লৈ আহিব পাৰিব ইয়াতে আপোনালোকৰ সৰু সুৰাকৈ অলপমান আপোনালোকে এণ্টাৰটেইনমেণ্ট দিব পাৰিব লক্ষ্য কৰি চলোৱা হওক गोथां गांसो गोथां आखाइ बेनिनो गेजेराव साबायखर बिथांनिसिम दा पिटिकानिफ्राय दङ प्रतिमा हाज'वारि बिथाङा
फैनांगौ आं खावलायदों प्रतिमा हाज'वारि बिथाङा गैया नामा नङाबा फनिन्द्र ब्रह्म पिटिकानिफ्राय फनिन्द्र ब्रह्म এখন মানে দলং ইয়াত বনোৱা হৈছে তো এইখন হৈছে দলং আৰু ইয়াত আপোনালোকে সোমাব লাগিলে টিকেট কাটিব লাগিব তো আমি এতিয়া দলংখনৰ ওপৰত যাবলৈ ট্ৰাই কৰিম হৈছে বাহাৰে নিমতে দলং ইয়াত সন্ধিয়া হ'লে লাইটিঙৰ চিষ্টেম আছে বৰ্তমান বিশাল আৰু মোৰ লগত বিশাল হাই কোৱা হাই তো আমি মানে বৰ্তমান এতিয়া এটা বড়োৰ ঠিক বড়ো সংস্কৃতি বড়ো কৃষি সংস্কৃতি মানে এটা ঘৰ ইয়াত নিৰ্মাণ কৰা হৈছে তো আমি তালৈ গৈ আছোঁ আমি সেই ঘৰটোলৈ যাম কেনেকুৱানো পৰিৱেশটো চাম ৰ'ব মই আপোনালোকক এটা কথা ক'ব পাৰিছিলোঁ আপোনালোকেতো এই সমগ্ৰ পৰিৱেশটো দেখা পালেই কিন্তু সমগ্ৰ পৰিৱেশটো দেখা পাই ইয়াত আহিবলৈ মন যোৱা নাই নেকি তো আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে মই ভিডিঅ' ডেছক্ৰিপশ্যনত মই ইয়াৰ লোকেশ্যনটো ক'ত হৈ আছে অনুষ্ঠানটো ক'ত হৈ আছে ক'ত এই সকলোবোৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাব এই আপোনালোকৰ গোটেইখিনি সমগ্ৰ পৰিৱেশ আপোনালোকে ক'ত আহিলে দেখিব তো আপোনালোকক মই ডেছক্ৰিপশ্যনত ইয়াৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাৰ ইয়াৰ লোকেশ্যনটো মই দি দিম গুগল মেপৰ লোকেশ্যনটো দিম তো আপোনালোকে গুগল মেপত তেনেকৈ চাৰ্চ কৰি আপোনালোকে ইয়াত আহিব পাৰিব তো আশা কৰোঁ আপোনালোকে ইয়ালৈ আহিব আৰু ইয়াত ভাল লাগিব আমি যিহেতু নেগেটিভ আমি এনজয় কৰিছোঁ ন আমি বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিছে আৰু এইটোতো আপোনাৰ দিনৰ ভাগৰ দৃশ্য দেখুৱালোঁ কিন্তু আপোনাৰ ৰাতিৰ দৃশ্যবিলাক আৰু বহুত মধুৰ হয় বহুত ধুনীয়া হয় লাইটিংটো বহুত ধুনীয়া হয় বহুত ধুনীয়া লাইটিং দিয়া আছে পাৰো যদি মই ৰাতিৰ লাইটিংটো দেখুৱাবলৈ ট্ৰাই কৰিম তো বহুত ধুনীয়া হয় পৰিৱেশটো মানে ক'বলৈ গ'লে তো আহক আপোনালোকে ইয়াত ধন্যবাদ